हेलो एवरीवन आशा কৰিছোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মৰ্নিঙত মই ফ্ৰেছন আপ হৈ এতিয়া আহিছোঁ এয়া ঠাকুৰ দিবলৈ আমাৰ ঠাকুৰ ঘৰলৈ পূজা দিবলৈ আহিছোঁ পূজাত ভাগ দি লওঁ তাৰপাছত আপোনালোকৰ লগত কথা কৈ আছোঁ পূজা দি মই এয়া ৰান্না ঘৰত আহি গ'লোঁ আজি বনাম কঁঠালৰ মুচিৰ চব্জি আৰু ইফালে বহাই দিছোঁ পটল ভাপাৰ বাবে তেল পটল ভাপা বনাম মানে আৰু প্ৰেছাৰত এয়া দাইল বহাইছোঁ লগতে ইফালে বনাইছোঁ কাবলি বুটৰ চব্জি আমাৰ তেখেতে আকৌ কাবলি বুটৰ চব্জি ভাল পায় মানে কঁঠালৰ মুচিৰ চব্জি বহুতেই বেছি বেয়া পায় আৰু এয়া লাওপাতটো মা বনাব আৰু পাছত বনাব মা আৰু এয়া চাউল পিচি ৰাখিছে লাওপাতত দিয়াৰ বাবে মোৰ ৰান্না কমপ্লিট হৈ গ'ল বলক দেখাওঁ আপোনালোকক কি বনালোঁ হৈছে কঁঠালৰ চব্জি এয়া কাবুলি বুটৰ চব্জি এয়া তিতা কেৰেলা বেঙেনা ভাজি এয়া আলু ভাজি পিউচৰ বাবে ইয়াতে আছে পটল ভাপা এয়া আজি যিহেতু ৰান্নাটো মই ৰাতিপুৱাতে কমপ্লিট কৰি ল'লোঁ তাৰ বাবে ৰাতিপুৱা ব্ৰেকফাষ্টত ভাবিলোঁ এয়া অকণমান কঁঠালৰ মুচিৰ চব্জিটোৱে টেষ্ট কৰি চাওঁ তো সেইটোৱে অকণমান টেষ্ট কৰিলোঁ জালুকৰ সৈতে যিহেতু বনাইছিলোঁ মোৰ চৰ্দি লাগি আছে তাৰ বাবে বহুত টেষ্টি হৈছিলে আৰু চৰ্দি লাগিলে জালুক খালে ভালেই তাৰ বাবে জালুকেই দিছিলোঁ আজি জলকীয়াও দিছিলোঁ বাট জালুক দিছিলোঁ সেইটো মোৰ একচুৱেলি ভিডিঅ'টো ক্লিপ লোৱা নহ'লে যিহেতু মোৰ গাটো ইমান এটা ভাল নহয় চৰ্দি লাগি আছে তাৰ বাবে মোৰ ভইচটো অকণমান বেয়া হৈ আছে ইগন'ৰ কৰিব হা প্লিজ মৰ্ণিঙৰ ব্ৰেকফাষ্টটো কৰাৰ পাছতে মোৰ গাত বহুত বেছি বেয়া হৈ গৈছিলে মোৰ জ্বৰ উঠিছিলে আৰু জ্বৰৰ মেডিচিন খাই অকণমান টাইম শুই গ'লোঁ এতিয়া মই সন্ধিয়া টাইমত উঠিছোঁ সন্ধিয়া একোৱে নাখালোঁ ৰাতি পিউচক খুৱাই ল'লোঁ এতিয়া মই মেগী খাম ভাবিছোঁ এতিয়া চাওঁ কি খাওঁ পিউচে মানে মোক কৈ আছিলে মামা মই তোমাৰ সৈতে ভিডিঅ' বনাম তো সেই আৰু অকণমান তাইৰ লগত হাঁহি ধেমালি ইয়াতে মই মেগীটো বইল বহাইছোঁ ইয়াতে এয়া গাজৰ পিঁয়াজ নহৰু চবখিনিয়ে কাটি লৈছোঁ আৰু এইবোৰ চচ যিকেইটা মই ইউজ কৰিম যিসকলে মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ইনষ্টাগ্ৰাম আইডি এটা আছে সেইটোতো আপোনালোকে মোক ফ'ল' কৰিব পাৰিব মোৰ ইনষ্টাগ্ৰাম আইডিটো মই ইয়াতে ছাইডত দি দিম আপোনালোকে চাই ল'ব এয়া মোৰ টেষ্টি গৰম মেগী ৰেডি হৈ গ'ল মই চচ লৈছিলোঁ বাট তেনেকুৱা একো চচ দিয়া নাই অলপেই চব চচ ইউজ কৰিছোঁ অকণমান ভিনেগাৰ দিছোঁ মেগীটো আজি চাওমিনৰ নিচিনাই বনাইছিলোঁ ভেজিটেবলখিনি ইমান মই সিজোৱা নাই মই ঘৰত যিখিনি ভেজিটেবল আছিলে গাজৰ আছিলে পিঁয়াজ আছিল সেইখিনি দিয়ে বনাইছোঁ বহুত টেষ্টি হৈছে গাইজ মানে ক'ব পৰা নাই একো বাট বহুত টেষ্টি হৈছে জ্বলা সিমান এটা নহ'লে আৰু অকণমান দিব পাৰিলোঁহেঁতেন বাট টেষ্টি হৈছে বহুত টেষ্টি হৈছে যদি ৰেচিপি লাগে জনাব ডিনাৰ হৈ গ'ল ডিনাৰ কৰি এতিয়া ৰুমলৈও আহিলোঁ আহি এতিয়া জ্বৰৰ মেডিচিন চৰ্দি মেডিচিন আৰু কাফ চিৰাপ এইবোৰ খাব লাগিব খাই মুখ হাতটো ধুই আহোঁ ৰাতিৰ স্কিন কেয়াৰ হৈ গ'ল মোৰ এতিয়া খোৱা বোৱাও হৈ গ'ল ডিনাৰত মেগী খালোঁ দেখিলে আপোনালোকে আজিলৈ সামৰোঁ নেকি আকৌ কালি এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকক কেনেকুৱা লাগে মোক কমেণ্টত জনাব মই ট্ৰাই কৰিম তেনেকুৱা ভিডিঅ'জ দিবৰ বাবে আৰু আহিছোঁ